কুহিমাৰী নামঘৰ কালিলৈ ইয়াতে ভাওনা হ'ব। এতিয়া আমি বান্ধৱী ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া ঘৰলৈ যাওঁ। কালিলৈ এয়া নামঘৰত যে ভাওনা হ'ব সেইটো কাৰণে মানে এয়া প্ৰসাদ দিব নহয়নে বাৰু। তাৰপিছত আকৌ আপোনাৰ চাউল সিজোৱা মুঠিও হ'ব চাগে ৰাতি ভাৱৰীয়াৰ কাৰণে। ভাওনা চাবলৈতো আপোনালোকে ভালেই পায় হয়নে নহয়? ভাওনা আমাৰ অসমীয়া জাতিৰ ভাওনা কিয় বেয়া পাব। আৰু এইখেতে তামোল কাটি আছে দেই, চাব আকৌ ভালকৈ সেই কাটিব, হাত যাতে নেগাতে দেই, ধুনীয়াকৈ কাটিব। তামোলটো মই বহুত তামোল খাওঁ কিন্তু। এয়া নামঘৰলৈ আহিছোঁ।
সমাপ্ত কৰিছে। তাৰপিছতে আমাৰ দ্বিতীয় কাৰ্যসূচী ফুল প্ৰসং আৰম্ভ হ'ব। নাম ইতিমধ্যে সামৰিব এতিয়া আৰু নামৰ শেষ হোৱাৰ পিছতে প্ৰসাদ বিতৰণ কৰা হ'ব। এই দেখিছেনে প্ৰসাদ বিতৰণ এতিয়া হৈ গ'ল। এই সকলোৱে প্ৰসাদ ধৰি আছে, ভকতেও ধৰি আছে। ময়ো প্ৰসাদ খাওঁ আৰু লগতে দিনৰ কাৰ্যসূচীৰ ভাগ ইমানতে আৰম্ভ কৰিলে আৰু এতিয়া আমি ঘৰলৈ যাওঁ। আকৌ ৰাতি পৰ্বটো আছে।